সতিয়া ঘৰলৈ সবে আমি গৈ আছো আৰু মোৰ পিছফালে চাব পাৰিছে সো গাইস মই পুৱা পুৱা নদীৰ পাৰলৈ আহিলো আৰু এইফালে সুশীলে মাছ মাৰি আছে সুশীল তুমি মাছ পাইছা নে পোৱা নাই সো গাইস এইফালে চাব পাৰিছে এইটো হল নদী আপোনালোকক মই বহুত ভিডিঅ'ত আপোনালোকক মই দেখুৱাইছো অলৰেডি সো আজি আকৌ আহিলো মানে বহুত দিন হ'ল মই কোনো ধৰণৰ ভিডিঅ' আপলোড কৰা নাই সো সেইকাৰণে আহিলো আৰু গতিকে আপোনালোকক মই দেখুৱা মানে ৰাতি মানে বহুত ডাঙৰ বৰষুণ দিছিলে আহিয়ে দেখালো সুশীলে মাছ মাৰিব আহিছে ইয়াত এয়া সুশীল আৰু আৰু এই যে ই মাছ মাৰিব গতিকে আপোনালোকক মই দেখুৱাম সব ভিডিঅ'টো স্কিপ নকৰিব আৰু এইফালে আছে মদন বোধহয় হাগবা আহিছে মদন সৌ যাতে মদন থিয়া দি আছে মদন চাওক সো এইবাৰ সুশীলে মাছ মাৰি আছে আৰু এইবাৰ আমি চাম যে সুশীলৰ জালত মাছ উঠে নে নুঠে আপোনালোকক মই দেখুৱাম সব ভিডিঅ'টো স্কিপ নকৰি চাই থাকক এয়া সুশীল ফাইনেলি মাছ মাৰি আনিলে আৰু এতিয়া সুশীলৰ জাল আমি চাম জালত এতিয়া মাছ উঠিছে নে উঠা নাই সো এয়া চাব পাৰিছে মাছৰ বংশ ক'ব গ'লে এটা বংশ নাই আছে যদিও সৰু সুৰা আৰু এয়া চাব পাৰিছে খোলৰ পোনা সো এয়া হৈছে আমাৰ নদীৰ মাছ ৰাতি ধাৰাসাৰ বৰষুণ দিছিলে আৰু বৰ্তমান বৰষুণ নাই আৰু নদীত অলপ অলপ পানী আহিছে এইফালে পানী আহিছে অলপ অলপ এইফালে আছে এটা পুখুৰী আমাৰ নহয় বেলেগৰ পুখুৰী হয় সব ফাইনেলি মই আহি গ'লো এই পুখুৰীৰ পাৰলৈ আৰু এইফালে আছে এটা নাইট কেম্প চিষ্টেম মানে ৰাতি এই পুখুৰীটো পহৰা দিয়াৰ কাৰণে মানে ইয়াতে মানে ৰাতি থাকে আপোনালোকক মই ওচৰৰ পৰা দেখুৱাইছোঁ এয়া হৈছে নাইট কেম্প ৰাতি থাকে ইয়াতে বাঁহেৰে বনাইছে ধুনীয়াকৈ আৰু এই পুখুৰীটো হ'ল ইহঁতৰ এই মণিকা এই ছোৱালীজনীৰ নাম হ'ল মণিকা এই মণিকাহঁতৰ হ'ল এইটো পুখুৰী মণিকাহঁতৰ আমাৰ পুখুৰীটোত এইবাৰ মানে মাছ এৰি দিয়া নাই আৰু সেয়াই গতিকে মই ভাবিলোঁ ভিডিঅ' এটা বনাই দিওঁ গতিকে বহুত দিনে হ'ল কোনো ধৰণৰ ভিডিঅ' বনোৱা নাই চ' সেইকাৰণে মানে এই ভিডিঅ'টো বনাই আছোঁ চ' ভিডিঅ'টো কেনেকুৱা আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ নপাহৰিব চ' ভিডিঅ'টো আৰু মই বেছি দীঘল নকৰি ইয়াতে সামৰণি মাৰিম চ' যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব কাষত থকা বেল আইকনটো লাইক প্ৰেছ কৰিব আজিলৈ মানে থেংক ইউ ফৰ ৱাচিং ফ্ৰেণ্ডছ বাই বাই